আপুনি দেখিব আজিকালি আমাৰ সমাজত যি শ্ৰাদ্ধ কৰ্ম আছে এইবিলাক যেন লাহে লাহে একোটা উৎসৱলৈ পৰ্যবেক্ষিত হৈছে। মৃতকৰ পৰিয়ালৰ খবৰ ল'বলৈ যোৱাটো এটা মানৱীয় গুণ। কাৰোবাৰ দুখত সমভাগী হ'ব পৰাটো, শোক প্ৰকাশ কৰাটো, সমবেদনা জ্ঞাপন কৰাটো এটা মানৱীয় লক্ষণ। শ্ৰেষ্ঠ জীৱ হিচাপে সেই আমাৰ স্বতঃস্ফূৰ্তভাৱেই আমাৰ মাজত সেই ভাৱ প্ৰকট হয়। আমি ৰ'ব নোৱাৰোঁ, আমি সেই মৃত পৰিয়ালটোৰ কাৰণে আমি সমবেদনা জ্ঞাপন কৰোঁ। আমি তেখেতৰ ওচৰলৈ যাওঁ, তেখেতক লগ দিবলৈ যাওঁ। কিন্তু আজি আপুনি দেখিব যে যিখন ঘৰৰ মানুহজন দুখীয়া, যিখন ঘৰৰ মানুহজন সমাজত বিশেষ নাম নাই, তেনে ব্যক্তিৰ ঘৰলৈ মানুহৰ যাবলৈ সময় নাই। তেখেতলোকৰ ঘৰৰ আগফালটোত গাড়ীৰে লাইন নাপাতে। কিন্তু যিজন মানুহৰ নাম আছে, সমাজত প্ৰতিষ্ঠা আছে, সেই মানুহজনৰ ঘৰত মানুহৰ লাইন লাগে। আপুনি দেখিব এটা আজব কাণ্ড। এখন শ্ৰদ্ধাঞ্জলি পত্ৰ লৈ যাব আৰু সেই শ্ৰদ্ধাঞ্জলি পত্ৰখন সেই বিশেষ এটা স্থানত গৈ থৈ নাহে। সেই বিশেষ মানুহজনক লগ নোপোৱালৈকে, তেখেতক হাতত তুলি নিদিয়ালৈকে, আৰু অকল হাতত তুলি দিয়াই নহয়, তেখেতৰ লগত এটা গ্ৰুপ ফটো লাগিব, তেখেতৰ লগত এটা ক্ল'জ ফটো এটা লাগিব। সেই ফটোখন কি কৰিব? সামাজিক মাধ্যমত, ছ'চিয়েল মিডিয়াত পোষ্ট কৰিব। এয়া কি? এয়া প্ৰদৰ্শনকামিতা নহয় জানো? এতিয়া মৃত্যুটো এটা উৎসৱ হৈছে, মৃত্যু এটা প্ৰদৰ্শনকামিতাৰ এটা মাধ্যম হৈছে। এয়া সমবেদনা নহয়। এয়া জীৱশ্ৰেষ্ঠৰ কোনো শোক প্ৰকাশ কৰা কোনো স্বতঃস্ফূৰ্ত অনুভূতি নহয়। এয়া আত্মপ্ৰতাৰণা হয়। মন কৰিব, সাধাৰণ লোকে সেই বিশেষ ব্যক্তিজন, মৃতকৰ ঘৰৰ সেই বিশেষ ব্যক্তিজনৰ লগত ফটো তোলে। আকৌ সেই মৃতকৰ ঘৰৰ শোকত ভাগি থকা মানুহজনেও যদি তেওঁতকৈ প্ৰভাৱশালী উচ্চপদস্থ কোনো বিষয়া আহে, তেওঁৰ লগত তেওঁ নিজেই ফটো মাৰে আৰু ফটো মাৰি নিজৰ ছ'চিয়েল মিডিয়াৰ পোষ্টত লগাই থাকে। এয়া কি? এয়া নিজৰ প্ৰতিপত্তিশীলতাক জাহিৰ কৰা নহয়নে? এয়া মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি কেনেকে? আৰু আপুনি লক্ষ্য কৰিব, যিসকলে শ্ৰদ্ধাঞ্জলি পত্ৰখন লৈ গৈ আছে, সেইসকলৰ বহুতেই সেই মৃত ব্যক্তিজনৰ বিষয়ে তিলমাত্ৰ নাজানে। এয়া মানৱতানে? এয়া মানুহৰ প্ৰতি, মৃতকৰ প্ৰতি জনোৱা যি শ্ৰদ্ধা, যি শ্ৰদ্ধাঞ্জলি বা শোক প্ৰকাশ কৰাৰ, যি বেদনা প্ৰকাশ কৰাৰ ভাৱ লেশমাত্ৰ আছেনে? যদি সঁচাকৈ শোকত ভাগি পৰিলেহেঁতেন, সঁচাকৈ মৃত ব্যক্তিজনৰ প্ৰতি আমাৰ সমবেদনা থাকিলেহেঁতেন, শোক আমি প্ৰকৃততে জাগিলেহেঁতেন, তেন্তে আমি তাত চেলফি তুলিব পাৰিলোহেঁতেন নে? চেলফি তুলি আমি ছ'চিয়েল মিডিয়াত ফটো লগাব পাৰিলোহেঁতেন নে? নিজক প্ৰশ্ন কৰা উচিত। সেই মৃত্যু হোৱা ব্যক্তিজন যেতিয়া শয্যাগত অৱস্থাত আছিল, যেতিয়া কোনোবা মেডিকেলৰ বিচনাত পৰি আছিল, তেতিয়া সেই ব্যক্তিজনক লগ দিবলৈ হয়তো কাৰো সময় নাছিল, এটা ফোন কৰিবলৈ কাৰো সময় নাছিল। সেই কিঞ্চিত মানুহ, সেই ন্যূনতম মানৱীয় যিটো চেতনা, সেইকণ বোধেই নহ'ল। কিন্তু মৃত্যু হোৱাৰ পিছত হাজাৰ হাজাৰ টকা খৰচ কৰি গাড়ীত তেল ভৰাই দৌৰি আহিবলৈ সময় ধেৰ হ'ল। দ্বিতীয়তে আপুনি চাওক, মৃতকৰ প্ৰতি, মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে শ্ৰাদ্ধ কৰ্ম কৰা হৈছে। তাতো আপুনি দেখিব যে তাত এতিয়া মিউজিক ছিষ্টেম, ডিজে
DJ সাউণ্ড বক্স আৰু দেখিব সাউণ্ড মিক্সাৰ চিষ্টেম তাত মাইকত সুৰ লগাই লগাই অভিনয় কৰি কৰি ঈশ্বৰৰ নাম গুণ কীৰ্তন কৰিছে এয়া কেনে আধ্যাত্মিকতা আপুনি চাওক শ্ৰাদ্ধ কৰ্মৰ কাৰণে এতিয়া কি কৰা হয় কুইণ্টেলে কুইণ্টেলে বজাৰৰ পৰা মাছ অনা হয় কুইণ্টেলে কুইণ্টেলে ফল মূল শাক পাচলি অনা হয় চাউল পাত গোটোৱা হয় আপুনি দেখিব মুনে মুনে গাখীৰ গুড় জলপান গোটোৱা হয় আৰু মানুহে তাত হাঁহি হাঁহি মুখ ভৰি ভৰি তেতু গুৰিলৈকে খায় ইয়াৰ ভোগ নে যোগ মৃতকৰ সদ্গতিৰ কাৰণে যি শ্ৰাদ্ধ কৰ্ম কৰা হৈছে যি সেই অনুষ্ঠানত সমভাগী হ'বলৈ আহিছে তেখেতলোকে কি কৰে গাখীৰকণ মুখত ভৰাই কোন গোৱালৰ গাখীৰ কিমান টেঙা কিমান মিঠা কিমান আঠা তাক চৰ্চা কৰে মাছডোখৰ মুখত ভৰাই চালানী মাছ নে লোকেল মাছ কিমান সোৱাদ যদি লোকেল মাছ কোন নদীৰ মাছ কিমান ডাঙৰ আছিল মাছটো এইবিলাক কথা চৰ্চা কৰে আচৰিত মানুহ হিচাপে অলপ হ'লেও চিন্তা কৰিব লাগে আপুনি দেখিব আমি জীৱশ্ৰেষ্ঠ মানুহ কিন্তু আমি ইমান অনুভূতিহীন হৈ পৰিছোঁ আমি ইমান আত্মচেতনাহীন হৈ পৰিছোঁ আন কিছুমান জীৱৰ ওচৰত নিজকে লজ্জিত অনুভৱ কৰিবলগীয়া হয় আপুনি দেখিব হাতী জাকটো যেতিয়া গৈ থাকে তাত যদি পূৰ্বতে কোনো মৃত হাতীৰ হাড় বা কংকাল পৰি আছে তেন্তে সেই হাতী জাকটোৱে সেই কংকালটোক চাৰিওফালৰ পৰা আগুৰি শুৱেৰে এনেকুৱাকৈ স্পৰ্শ কৰে আপুনি সেই দৃশ্য দেখিলে আপোনাৰ ভিতৰত যি আধ্যাত্মিক অনুভৱ যি গভীৰ ভাৱ আপোনাৰ নিজে প্ৰকট হৈ উঠিব বটল ডলফিনৰ যদি পোৱালিটো কেনেবাকৈ মৃত্যু হয় তেতিয়াহ'লে তাৰ পাখিত লগাই মানে তাৰ ফিচাত লগাই বটল ডলফিনে নিজৰ ফিচাত লগাই সেই মৃত পোৱালিটো যেতিয়ালৈকে গেলি পচি শেষ হৈ নাযায় তেতিয়ালৈকে লৈয়ে ফুৰে তাক কোনো কাৰণতে আঁতৰি যাবলৈ নিদিয়ে আচৰিত জীৱশ্ৰেষ্ঠৰ মৃতকৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি যি শোক প্ৰকাশ যি শ্ৰাদ্ধ কৰ্ম তাক চাওক আৰু আন জীৱৰ প্ৰতি লক্ষ্য কৰক লজ্জা অনুভৱ হয় গতিকে অনুভৱ কৰাটো উচিত উপলব্ধি কৰাটো উচিত আত্মবোধেৰে কথাবিলাক অলপ গমি পিটি চোৱাটো উচিত ধন্যবাদ